অতীতকৈ চেনেহৰ মুগাৰে মোহোৱা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। সকলো ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু তাৰ মাজতে ৰাজ্যৰ হেঁপাহৰ ৰঙালী বিহু সমাগত। আৰু এই নিৰ্বাচনৰ প্ৰাক্ষণত ডিব্ৰুগড়ত দেখিবলৈ পোৱা গ'ল হেঁপাহৰ ৰঙালী প্ৰণাধ্য আয়োজনৰ পৰিৱেশৰ দৃশ্য। আমাৰ সংস্কৃতি কৃষ্টিৰ বাপতিসাহোন বিহুটোৰ বিষয়ে আমাৰ সকলোৱে জনা উচিত। বিহুৰ বাদ্যযন্ত্ৰ, নাচ, গীত মাত সকলো জনাটো উচিত আৰু নতুন প্ৰজন্মক আমি তাৰ বিষয়ে অৱগত কৰিবৰ বাবে আমাৰ মুখ্য উদ্দেশ্য হৈছে সেইটোৱেই যে আমি তেওঁলোকক আমাৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে শিকাবলৈ বিচাৰিছোঁ। সেইদিনাকৈ আপোনাৰ কৰ্মশালা আপোনালোকে অনুষ্ঠিত কৰিছিল, কিমান সংখ্যক শিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে? আমি 4 দিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ। ইয়াত আমাৰ সকলোকেইটা বিভাগতে মুঠ 100ৰ ওপৰতে হ'ব শিক্ষাৰ্থীয়ে। কেনেকুৱা ধৰণৰ দেখাইছে নৱপ্ৰজন্মৰ এইসকল? আপোনালোকে খুব আগ্ৰহী, ভাল পাইছোঁ, খুব ভাল লাগিছে। ডিব্ৰুগড় জিলাৰ বিহু শিল্পী সংস্থা অসমৰ যি 4 দিনীয়া কৰ্মশালা আছিলে, আজি তাৰ সামৰণি অনুষ্ঠান। এই কৰ্মশালাত বিহু নাচ, বিহু নাম, ঢোল বাদন, পেঁপা সকলোৰে প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। কিন্তু সময়টো অকণমান কম হ'ল, আমি 4 দিনীয়া কাৰ্যসূচীৰে যিহেতু আয়োজন কৰিব লগা হৈছে। নিৰ্বাচনৰ বতাহ নিৰ্বাচনৰ ভাগে চলি আছে, কিন্তু বিহুৰ উদ্যমটো এইবাৰ দুগুণে মানে আমাৰ মাজত এইকাৰণেই আছে কিয় কি ক'ভিড মহামাৰীৰ কাৰণে যোৱাবাৰ যিহেতু আমাৰ ৰাইজে আমাৰ বাপতিসাহোন বিহুটো উদযাপন কৰিব নোৱাৰিলে, গতিকে এইবাৰ সকলো আশাবাদী। গতিকে এয়া আৰম্ভণিয়ে ভালৰ আৰম্ভণি হওক, বেয়া দিনবোৰ আকৌ দুনাই নাহওক। আৰু এবাৰ সকলো আশাবাদী আৰু দুগুণ উৎসাহেৰে ৰৈ আছে বিহুটো উদযাপন কৰিম বুলি। আৰু এইবিলাকেই সৰু সুৰা কৰ্মশালা এয়াই আৰম্ভণি বুলি ক'ব লাগিব। বিহু শিল্পী সন্থা অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ত বিনামূলীয়াকৈ বিহু নাম, ঢোল পেঁপা আৰু বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। যোৱা 4 দিনৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাখনি। আৰু এই কৰ্মশালাখনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল আহি অংশগ্ৰহণ কৰি কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। প্ৰথমবাৰৰ কৰিছোঁ যদিও মানে সফল হৈছোঁ নিচিনা লাগিছে, কাৰণ সকলো সৰু ল'ৰা ছোৱালী বা চব আহিছে, অভিভাৱকসকলেও যথেষ্ট মানে আগ্ৰহী, ভাল লাগিছে। আৰু আগলৈও মানে এনেকৈ কৰিম বুলি ভাবিছোঁ বিনামূলীয়াকৈ, খুব ভাল লাগিছে। বিহু বতৰ, বিহু লাগিছে। বিহু শিল্পী সংস্থাৰ ফালৰ পৰা কৰ্মশালাখন দিবলৈ পাই বৰ নিশ্চয় আনন্দিত হৈছোঁ। আৰু সৰু ল'ৰা কণ কণ মইনাহঁতে শিকিবলৈ আহিছে ঢোল, পেঁপা, গগনা, বিহু নাম, বিহু নাচসমূহ ইয়াত শিকোৱা হৈছে। আৰু মই যিখিনি জানো সেইখিনি তেওঁলোকক দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু চুমকা আছে, নাচত চুমকাই বৰ ধুনীয়াকৈ শিকাইছে। আৰু চুমকাক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু বৰ ধুনীয়াকৈ চুমকাই নাচিছে আৰু নাচি বৰ ধুনীয়াকৈ শিকাইছে। আৰু আজি এই কৰ্মশালাখনি সাফল্যমণ্ডিত হোৱা সফল সামৰণি দিন। আৰু এই সফল সামৰণি দিনত ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দেখিবলৈ পোৱা গ'ল ঢোল পেঁপা এক আনন্দময় পৰিৱেশৰ দৃশ্য। নতুন বস্তু বহুতে শিকিছোঁ। চুমকাবাই আমাক ভুল শুদ্ধৰ গোটেইকেইটা দেখাই দিছে, ভালদৰে কিদৰে নাচিব লাগে। আজিকালি বিহুটো পৰিৱৰ্তন হৈ গৈছে, বহুত জেগাত বহুত বিচাৰক বেলেগ বেলেগকৈ বহে, কিছুমানে নাচবোৰ বেলেগ বেলেগ হয়, কেনেকৈ নাচিব লাগে, কঁকাল ভাঙিব লাগে শিকাই দিছে। আজিকালি পুৰুষে কঁকাল ভাঙি, কিন্তু আজিকালি ষ্টেজত নাচিবলৈ গ'লে নাচনীও বাউসী ভাঙি নচা হয়, সেইবোৰ শুধৰাই দিছে আমাক। কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ৰ পৰা আহিছা? মই ইয়াৰে হয়। কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, নতুন নতুন শিকিব পাইছোঁ। 4 দিনীয়া কৰ্মশালা আৰু দীঘলীয়া হ'ব লাগিছিলে নেকি কৰ্মশালা? আৰু দীঘলীয়া হ'লে ভাল হ'ল হ'লে আৰু নতুন কথা শিকিব পালোঁ হ'লে, কিন্তু এই 4 দিনতো আমি বহুত কথা শিকিব পালোঁ, ভাল লাগিছে। আমাৰ ভণ্টিজনী কেনেকুৱা লাগিলে? সৰু নাচনীজনী ভাল। ভাল। কেনেকুৱা লাগিলে? ভাল। তোমালোকে দুজনী বাই ভনী নেকি? কেনেকুৱা লাগিলে? খুব ভাল।
এজনী ক হয় ক পাইছে ঘৰ ক'ত তোমাৰ ৰূপলাল দত্তপথ ৰূপলাল দত্তপথ চকিডিঙিত কি শিকিলা কৰ্মশালাত নাচ শিকিলোঁ আৰু তুমি মই চকিডিঙিখিনিৰ পৰা আহিছোঁ কি শিকিলা মই নাচ শিকিছোঁ ক পাইছা সিং চাপৰি দুৰ্গাদিং সিংপথ ভাল লাগিছে শিকি